উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ মোৰ পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ সন্মানৰ আই মাতৃ মছজিদৰ ইমাম চাহাব, উপস্থিত যুৱ বন্ধুসকল, ইয়াত উপস্থিত থকা বিভিন্ন দল সংগঠন, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দল, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদৰ সন্মানীয় নেতাসকল উপস্থিত এই সমষ্টিৰ ৰাইজ, মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। সকলোৰে মই প্ৰতি সেৱা নিবেদন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, দুৱা কামনা কৰিছোঁ অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, যাতে সদায় যুঁজিব পাৰোঁ। অসমৰ মাটিত যাতে সাম্প্ৰদায়িকতাৰ বিষবাস্প হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে যাতে বিয়পাই দিব নোৱাৰে, সেই সংকীৰ্ণ ৰাজনীতিৰ বিৰুদ্ধে যাতে সদায় মই যুঁজি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজ, এইবাৰ নিৰ্বাচন কেৱল মাত্ৰ এগৰাকী প্ৰাৰ্থী ইয়াৰ পৰা দিল্লীলৈ পঠিওৱাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন সাম্প্ৰদায়িকতা অৱসান কৰাৰ নিৰ্বাচন। অসমৰ মাটিত সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয়, মানুহৰ মাজত একতা, মানুহৰ মাজত ভাতৃত্ববোধ, মানুহৰ মাজত মানৱতাৰ পানী পিলোৱাৰ নিৰ্বাচন আৰু দেশৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰক্ষা কৰাৰ নিৰ্বাচন। সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ যে আমি একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ লগত জড়িছোঁ, এটা বিজেপি আৰু আনটো আমাৰ জনাব চাহাবৰ AIDFৰ তলা চাবি। গতিকে আমি এইবাৰ ৰাইজৰ দুটা গধুৰ দায়িত্ব, আগতে এটা দায়িত্ব থাকে, যি অন্যায় কৰিছে তেওঁলোকক এশিকনি দিয়া, তেওঁলোকক শিক্ষা দিয়া। এইবাৰ নহয়, এইবাৰ ৰাইজে দুটা দায়িত্ব, গধুৰ দায়িত্ব পালন কৰিব লাগিব। দুটা শক্তিক একেলগে উৎখাত কৰিব লাগিব, এটা বিজেপি, আনটো AIDF আৰু জোনাব। আৰু মনত ৰাখিব, জোনাবক বিদায় দিয়া মানে অসমৰ পৰা বিজেপিকো বিদায় দিয়া, বিজেপিকো বিদায় দিয়া। কাৰণ তলা চাবিত ভোট দিয়া মানে ডাইৰেক্ট পদুমত ভোট পৰিব, কাৰণ ৰাতি তেওঁলোকৰ গলাগলি হয়। জোনাব আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিশা গলাগলি হয় তেওঁলোকৰ। আমাৰ অখিল গগৈজনে ভালকে জানে। গতিকে ৰাইজ, এই যে আপোনালোকক অতদিনে ঠগি আছে, মুছলমান মানুহৰ নামত ৰাজনীতি কৰা বুলি পানী জৰা ফুকা কৰি আপোনালোকক দিয়ে আৰু খেজুৰ দিয়ে, দুটাই দিয়ে, বাকী একো দিয়া নাই। ৰাস্তা ঘাট দিয়া নাই, লাইট দিয়া নাই, পৰিষ্কাৰ খোৱা পানী দিয়া নাই, ল'ৰা ছোৱালীক চাকৰি বাকৰি দিয়া নাই, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি দিয়া নাই, মাটিৰ খাজানা কমাই দিয়া নাই। সকলো ফালৰ পৰা আমাৰ গাঁৱৰ ৰাইজক, চৰৰ ৰাইজক, বাগানৰ ৰাইজক সদায় অন্যায় কৰি আহিছে আৰু আমাৰ দুখীয়া খাতি খোৱা মেহনতি জনতাৰ তেজ বহি খাই খাই চৰকাৰ চলাই আছে। গতিকে ৰাইজ, বিজেপিক আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিব লাগে নে নালাগে? আৰু যদি লাগে তেতিয়াহ'লে 7 তাৰিখে সকলোৱে শপত লওক, সকলোৱে অংগীকাৰ কৰক যে মোৰ অসমৰ মাটিৰ পৰা, ধুবুৰীৰ পৰা সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম, ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। গতিকে এইবাৰৰ এই নিৰ্বাচন ভোট হ'ব। কাৰ বিৰুদ্ধে আপোনালোকে যুঁজিছিল, আমি যুঁজিছিলোঁ। আৰু আপোনালোকে জানে যে যিদিনাখন কাৰ বিৰুদ্ধে ভোটদান হৈছিল, সেই দিনটোত আমাৰ আজমল চাহাবে বিজেপিৰ লগত গোপনে মিতিৰালি কৰি লোকসভাৰ পৰা পলাই দিলে। ভোটদান নকৰিলে বুজাব খুজিছে যে মই ইফালেও নাই সিফালেও নাই। এই যিটো 2 নম্বৰী কথা, এই 2 নম্বৰী কথা না আপোনালোকে সহ্য কৰিব পাৰে, না মই সহ্য কৰিব পাৰোঁ। কোনেও সহ্য কৰিব নোৱাৰে আৰু সহ্য কৰাটো উচিত নহয়। গতিকে ৰাইজ, আপোনালোকক আহ্বান জনাইছোঁ, এইবাৰ নিৰ্বাচনত ভোট দিবলৈ যাওঁতে বিজেপিয়ে অসমত কৰা অন্যায়, গা জাপি দিয়া, 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰা, শ্বহীদ বৰণ কৰা, আমাৰ
ৰাইজক যিবোৰ দিম বুলি প্ৰতিশ্ৰুতি দিছিল, বান গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম বুলি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৰিব নোৱাৰিলে, সেইবোৰৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব। এইবাৰ ভোটদান কৰিব লাগিব দেশৰ সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক ৰক্ষা কৰিবৰ কাৰণে, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে, আৰু অসমৰ মাটিত শংকৰ আজানৰ যি মহান আদৰ্শ, সকলোৱে সমন্বয়ৰ আদৰ্শ, সেই আদৰ্শ গঢ়িবৰ কাৰণে এইবাৰ ৰাইজে 7 তাৰিখে ভোটদান কৰিব লাগিব। গতিকে ৰাইজ সকলোৱে 7 তাৰিখে সকলোৱে হাতৰ চিনত, যদি আমি সকলো ৰাইজে ইয়াৰ আমাৰ ৰকিবুল হুছেইনক বিপুল বিপদত জয়লাভ কৰিম বুলি শপত লৈছে, সকলোৱে দুইখন হাত ডাঙৰক 7 তাৰিখে হাতৰ চিনত ভোট দি ৰকিবুল হুছেইনক বিপুল বিপদত জিকাই দিল্লীলৈ পঠাম। আমি যাব লাগিব, আমি আৰু এখন আফালে যাব লাগিব। গতিকে দীঘলীয়া কথা নকওঁ, আমাৰ দীঘলীয়াকে আপোনালোকৰ মৰমৰ নেতা অখিল গগৈ 1 ঘণ্টা ভাষণ আপোনালোকৰ ৰাখিব, দায়িত্ব দি থৈ গৈছো আমি। গতিকে আপোনালোকক সকলোৰে পৰা বিদায় লৈছো, আশীৰ্বাদ কৰিব, দোৱা কৰিব। বিৰোধীৰ সকলো আমাৰ মনৰ কথা কি কৰিব খুজিছো, আমাৰ পৰিকল্পনা কি, ৰকিবুল হুছেইনক কিয় ভোট দিব লাগে, বিজেপিক ইয়াৰ পৰা কিয় উফৰাই পেলাব লাগিব, সকলো কথা অখিল গগৈ ডাঙৰীয়াই আপোনালোকক পুংখানুপুংখভাৱে ক'ব, আশীৰ্বাদ কৰিব, দোৱা কৰিব। ধন্যবাদ, জয় হ'ব। ধন্যবাদ লুইচ গগৈ ডাঙৰীয়া। এতিয়া আমাৰ মাজত AIUDFৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট বজাৰকে আপোনালোকে সকলোৱে জানে, তেওঁ কংগ্ৰেছ দলত আজি যোগদান কৰিলে, তেখেতক সম্বৰ্ধনা জনাব আমাৰ প্ৰেচিডেণ্ট। এতিয়া আপোনালোকে যাৰ অপেক্ষাত আছে, জনপ্ৰিয় নেতা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া, তেখেতক ভাষণ দিবলৈ অনুৰোধ জনাইছে।